एमपी प्रधान बरुवाया धेमाजि जिल्लानि सानजारि नोगोर सिमेन्ट सापरियाव दिनै कमिउनिटि हलनि खुन्थिया गायसनो। सिमेन्ट सापरियाव थानाय केबिकेनि केम्पासाव खुन्थिया गायसननाय बे हाबाफारियाव आसाम एग्रिकालचार इउनिभार्सिटिनि डाइरेक्टर अफ एक्सटेनसन एजुकेशन डक्टर प्रसन्न कुमार पाठक, एमएलए भुवन पेगु, मिसिं अट'नमास काउन्सिलनि मावफुं सोद्रोमा मलेन्द्र नार्जारी, भबानी दुवरा, सिमेन्ट सापरि फरायसालिमानि गोरायुं सचिन दले, धेमाजि केबिकेनि गुन्जन गगैजों लोगोसे बिफानारिनि गासै गोनोखोआरि आरो पश्चिम जनाय बिजेपिनि आफादगिरि शिव दलेमोना बाहागो लायो। खुन्थिया गायनाय हाबाफारिनि गेजेरजों एमपि प्रधान बरुवाया बे मावथांखिनि गेजेरजों हालामनि थाखाय खाबु गोनां जागोन होनना बुङो। আজি ইয়াতে এটা জাষ্ট ফাৰ্মাৰ্ছৰ কাৰণে ট্ৰেইনিং দিয়া এটা হোল এটাহে আমি আৰম্ভ কৰিছোঁ। তাতে অকণমান বেৰি আমাৰ বিষয়াসকলেও অফিচ হিচাপে চলাবৰ কাৰণে ব্যৱস্থা কৰিব। এইটোত আমাৰ 46 লাখ পইচা এটা দিয়া হৈছে। ভূমি এতিয়ালৈকে 130 বিঘা নে ভৱন 140 বিঘা ইয়াতে আবণ্টন হৈছে। আমি এইটো আৰু বঢ়োৱাৰ কাৰণে ভাবিছোঁ সেইটো আৰু 100 বিঘা আমি এক্সটেনশ্যন কৰিম, কাৰণ ইয়াৰ পিছলৈকে আমি ইয়াতে এখন এগ্ৰিকালচাৰ কলেজ খোলাৰ কাৰণেও আমাৰ প্লেনিংটো আছে। আৰু এইটো আমাৰ জাষ্ট আৰম্ভণি। আমাৰ প্ৰগ্ৰেম আছে যে আমি এইটো বছৰতে কেবিকেখনৰ বহুখিনি কাম যাতে আমি লোকেলি, বিশেষকৈ আমাৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়া, ৰণোজ পেগু ডাঙৰীয়া আমি মিলি কৰি দিয়াৰ কাৰণে আমি প্লেন কৰিছোঁ। কাৰণ ইয়াৰ আগতেও কেবিকেখনৰ কিছু টকা আমাৰ ডিমৌৰ আমাৰ খৰচ হ'ল, কিন্তু সেই মাটিখিনি আমি অৰুণাচল অসমৰ কেছ চলি থকাৰ কাৰণে আমি সেইটো ল'ব নোৱাৰিলোঁ, যাৰ কাৰণে আমাৰ প্ৰায় 1-2 কোটি টকা তাতে লছ হ'ল। আৰু কেবিকেখন চলাই একচুৱেলি ICAR, তো এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰে এটা ইনষ্টিটিউট হয় আৰু তাৰ ফাণ্ডিঙেদি চলে। গতিকে আমিও দেখিছোঁ যে কেবিকেৰ জৰিয়তে বিভিন্ন জিলাত বা গোটেই ভাৰতবৰ্ষতে কৃষকসকলক নতুন নতুন প্ৰযুক্তিবিদ্যাৰে তেখেতসকলক উৎপাদন আৰু ডাবুল ট্ৰিপুল এনেকৈ কৰাৰ কাৰণে বিভিন্ন জেগাত ব্যৱস্থা ল'ব পাৰিছে। গতিকে আমাৰো ভাড়াঘৰ চিলাপথাৰৰ পৰা আহি তেওঁলোকে যথেষ্ট ছাৰ্ভিচ দি আছে আৰু তেওঁলোকৰ নিজৰ আন্তঃগাঁথনি নোহোৱাৰ কাৰণে এইখিনিত যথেষ্ট অসুবিধা হৈছে। তেওঁলোকে কিছুমান মডেল ফাৰ্মিং কৰি কৃষকক দেখুৱাব পৰা নাই। তো সেইকাৰণে ইয়াতে এই গোটেই মাটিখিনি আমি সোনকালে তেখেতসকলক দি ইয়াত মডেল কিছুমান ফাৰ্মিঙৰ বা কিছুমান পিগাৰী চেণ্টাৰ, গটাৰী চেণ্টাৰ, ডাকাৰী চেণ্টাৰ, মানে মুৰ্গী চেণ্টাৰ বা যি ধৰণৰ উন্নত জাতৰ লাইফ ষ্টকেই হওক বা কৃষিয়ে হওক, সেইখিনি যাতে শ্ব'কেছ হিচাপে ৰাখি ফাৰ্মাৰ্ছক বেনিফিট কৰিব পৰা যায়, তাৰ কাৰণেহে আমি ইমান জলদি পাৰোঁ, সোনকালে পাৰোঁ, সেইটো আমি কৰাৰ কাৰণে আমি আটাইকেইজন মানুহ, আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল, MSC প্ৰতিনিধিসকল, আমি য'ত যেনেকৈ আমাৰ গাঁৱৰ বিশেষ কৃষকসকল, আমাৰ প্ৰিন্সিপালে তেওঁ এজন ভাল খেতিয়ক, তো সকলোৱে আহি ইয়াত সহযোগ কৰি যাতে এইটো সোনকালে হ'ব পাৰে তাৰে ব্যৱস্থাখিনি আমি কৰিব চেষ্টা কৰিম। लोगोसेनो जरहाट आसाम एग्रिकालचार इउनिभार्सिटिनि डाइरेक्टर अफ एक्सटेनसन एजुकेशन डक्टर प्रसन्न कुमार पाठकआ बे मावथांखिनि सोमोन्दै खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। আমাৰ যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে সমগ্ৰ অসমত, অকল এইটোৱে কেন্দ্ৰ নহয়, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত সমগ্ৰ অসম জুৰি 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আছে। আৰু কৃষি বিজ্ঞান কেন্দ্ৰসমূহে ইতিমধ্যে বিগত সময়ছোৱাত নিজক প্ৰতিষ্ঠা কৰিব পাৰিছে। কৃষকৰ পথাৰত কৃষকৰ লগত কাম কৰি কৃষকক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দি উপকৃত কৰিছে। যিবিলাক আমাৰ নতুন নতুন প্ৰযুক্তি কৌশল আমাৰ মাজত আহি আছে, সেই প্ৰযুক্তি কৌশলসমূহ কৃষকৰ লগত কৃষকৰ পথাৰত এই কেন্দ্ৰসমূহে, বিজ্ঞান কেন্দ্ৰসমূহে পৰীক্ষা নিৰীক্ষা কৰি যিবিলাক টেকন'লজি বা যিবিলাক প্ৰযুক্তি কৌশল তেখেতসকলৰ কাৰণে উপযোগী বুলি ভাবে, সেই উপযোগী হোৱা টেকন'লজিখিনি বা প্ৰযুক্তি কৌশলখিনি তেখেতসকলৰ কৃষকৰ পথাৰত প্ৰদৰ্শন কৰি দেখুৱায়। আৰু প্ৰদৰ্শন কৰি দেখুওৱাৰেই নহয়, সেই খেতিখিনি কৰিবৰ কাৰণে বা পশুপালন কৰিবৰ কাৰণে বিভিন্ন যিবিলাক কৃষিৰ কৰ্ম আছে, সেই কৰ্মখিনি কৰিবৰ কাৰণে যিখিনি দিহা পৰামৰ্শ লাগে, যিখিনি স্কিল লাগে, যিখিনি নলেজ লাগে, সেইখিনিৰ ব্যৱস্থাও এই কৃষি গৱেষণা বিজ্ঞান কেন্দ্ৰসমূহে কৰি আছে। আৰু এই ক্ষেত্ৰত যথেষ্ট সফলতাৰে কৃষকসকলৰ যি প্ৰত্যাশা, সেই প্ৰত্যাশাৰ ক্ষেত্ৰত কিন্তু যিখিনি কৰিব লগা আছে সেই গোটেইখিনি কৰিব পাৰিছে। আৰু স্বাভাৱিকতে এই যিটো কেন্দ্ৰ
ধেমাজিৰ যিটো কৃষি বিজ্ঞান কেন্দ্ৰ এইটোও এই ক্ষেত্ৰত সফল হৈছে বা সফল আৰু বেছি সফল হ'ব কাৰণ এইটো কেন্দ্ৰটো 2006 চনতে যদিও ইয়াক দিয়া হৈছিলে ICRৰ পৰা 2008ৰ পৰা এই কেন্দ্ৰটো কাম আৰম্ভ কৰিব ল'লে কিন্তু নিজাববীয়াকৈ ইয়াৰ এটা নিজৰ এটা কেম্পাছ নোহোৱাৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈছিলে এই যোৱা ইমান বছৰ ধৰি ভাড়াঘৰৰ পৰা এই কেন্দ্ৰটো চলাই থাকিব লগা হৈছে যথেষ্ট অসুবিধাৰ মাজত তৎসত্ত্বেও কিন্তু কৃষকৰ যিখিনি প্ৰত্যাশা এই প্ৰত্যাশাৰ ক্ষেত্ৰত কিন্তু যিখিনি কৰণীয় এই কৰণীয়খিনি কৰিব পাৰিছে আজি আহ্বান এইটোৱে জনাম যে মানে তেখেতসকলে আমাৰ লগত আমাৰলৈকে আহক বা আমাৰ যিখিনি দিহা পৰামৰ্শ আছে সেই দিহা পৰামৰ্শ লৈ তেখেতসকলে যিটো প্ৰযুক্তি কৌশল নতুন নতুন উদ্ভাৱন হৈ আছে নতুন নতুন প্ৰযুক্তি কৌশলৰ সহায় লওক আৰু সহায় লৈ তেখেতসকলৰ কৃষিৰ মানে উন্নতি কৰক আৰু কৃষি উন্নতি কৰি তেখেতসকলে নিজৰ যিটো লাইভলিহুড সেই লাইভলিহুডেই নহয় লগতে দেশৰ যিটো বা ৰাজ্যৰ যিটো ইকনমি যিটো অৰ্থনীতি সেই অৰ্থনীতিকো আগবঢ়াই নিয়ক আৰু লগতে যিবিলাক উঠি অহা যুৱক যুৱতী আছে তেখেতসকলে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দিহা পৰামৰ্শ লৈ অলপ মানে কি কয় বিজনেছ মানে যিটো আপোনাৰ কি কয় এইটো কমাৰ্চিয়েল স্কেলত খেতি বাতি কৰিব লওক পশুপালন কৰিব লওক মৎস্যৰ পালন কৰিব লওক এইবিলাক কৰি নিজেও মানে লাইভলিহুড পাওক আৰু লগতে 10জনক লাইভলিহুড দিবলৈ সক্ষম হওক এইটোৱে মই আশা কৰিম আমি আজিৰ দিনটোত আৰু আজিৰ দিনটো বহুত ঐতিহাসিক দিন আমাৰ কাৰণে কাৰণ কিয় এই কেন্দ্ৰটোত মানে আমি কৈছোঁৱে যে ভাড়াঘৰৰ পৰা ইমান দিনে চলি আছে আৰু আজি ইয়াত মানে শিলান্যাস বা আমাৰ যিটো মানে ফাউণ্ডেশ্যন ষ্টোন লেয়িং হ'ল আমাৰ এটা কমিউনিটি চেণ্টাৰৰ কাৰণে আৰু এই কমিউনিটি চেণ্টাৰটো আমি ব্যৱহাৰ কৰি কৃষকসকলক বিভিন্ন ধৰণে দিহা পৰামৰ্শ দিয়া বা ট্ৰেইনিং দিয়া ইত্যাদি কামত গতিকে স্বাভাৱিকতে কেন্দ্ৰটোৰ পৰা আমাৰ কৃষক ৰাইজ যথেষ্ট উপকৃত হ'ব